প্ৰমোদ বৰক একবাৰ সুদৰ্শন হেলিকপ্টাৰত কয়টা ঠেং থাকে কোনে জাম্বা তই ড্ৰাইভাৰক বুজি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি চৰকাৰ অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই পাঁচটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী এইটো আমি ছাকচেছ বুলি আমি আজিৰ দিনত আমি ক'ব পাৰোঁ আজিৰ দিনত নহয় পজিটিভ আৰু বিশেষ কৰি আপোনালোকে চাওক বৰেশ্বৰৰ পৰা শুক্লাই চেপাং পৰা বা গৈবাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই কামৰূপ জিলা হিচাপে বা সমষ্টি হিচাপে অৰ্থাৎ কোনো জাতি বাদ থকা নাই আজিৰ এই ৰেলীত যে অহা নাই চবেই আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মুঠতে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যিটো সমষ্টি ইয়াত মই খেলিম বুলি সি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মুঠতে আমাৰ পাঁচটা সমষ্টি জয়ী হোৱাটো 100% কথা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছো যে এক্সিষ্টিং MCLA অকলে টিকেটটো অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া তামোলপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছো বৰেশ্বৰ শুক্লাই চেপাং আৰু দৰংগাজুলি কৈবাৰীটো আহিব সময় আছে নাই সেইটো নহয় আপোনালোকক আমি কৈছো শুক্লাই চেপাং বহুত মজবুত শুক্লাই চেপাঙক মই 3 বছৰ আগতে মই EM দিম বুলি মই ঘোষণা কৰি গৈছো আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছো যে নহওক গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰীক মই EM দিম বুলি মই ঘোষণা কৰিছো নাই সময় আছেতো 2 তাৰিখলৈকে আজিহে 27 তাৰিখ 27 বিজেপিয়ে 30টা খেলে 40টা খেলে এইটো বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% চিয়ৰ BPF হিচাপে 20+ সিট পাৱাটো কথা মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ চৰকাৰ বিজেপি UPPL লগ লাগি চৰকাৰ হ'ব যদি প্ৰমোদ বড়ো চৰকাৰত আহে আপোনালোক তাত থাকিবলৈ মিত্ৰতা আমাৰ খাৰৰ লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব চৰকাৰখন গঠন হয় UPPL বিজেপি লগ লাগি ইহঁতে মিত্ৰতা আছে ইহঁতে 2টা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিব নে মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই BPF-এ 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহোদয়ে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বৰক একবাৰ সুদৰ্শন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কোনে জাম্বা তই ড্ৰাইভাৰক বুজি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি কোনে পইচা দিছে চৰকাৰ অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে BTC কথা ইউজি নহয় আণ্ডাৰগ্ৰাউণ্ড বুলি কৈ জাম্বা বিজেপিয়ে কৈছে যে BTCৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াত BTR আৰে কি বিচাৰ কৈ থাকে এই বিচাৰ বুলি ক'লে মই একো নকম BTC ৰাষ্ট্ৰীয় দল শাসন কৰিব লাগে প্ৰমোদ বড়োক ক'লে মই কৈ নেকি বিচাৰ বুলি ক'লে মই একো নকম BTC ক'ত তেতিয়া মই এনচাৰ দিম BTC কৈছে যে BTC-বাসী ৰাইজে এইবাৰ ৰাষ্ট্ৰীয় দল শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হ'ল ৰাষ্ট্ৰীয় দল ইহঁতে ক'বই BTC-ত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে চবে নিজকে ডিমাণ্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি চৰকাৰ বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে UPPL কৈ আছে কোৱাটো চবেই ক'ব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই
BPF-এ অকলে আছে, কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব। BPF-এ অকলে চৰকাৰ কৰিব। খবৰটো খুজি থাকে আপোনাৰ বুজা হ'ব।